গুড মৰ্নিং বন্ধুসকল সবাই আশা কৰিছোঁ ভালে আছে আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ তো সব মোৰ ইউটিউব ফেচবুক যোনে য'ৰ পৰা চাইছে মোৰ দোস্তসকল বন্ধুসকল মোৰ ফ্ৰেণ্ডসকল যোনে য'ৰ পৰা চাইছে আশা কৰিছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব মোৰ লগত থাকিব মোৰ ভিডিঅ'বিলাক চাই থাকিব তো মই আজি ভিডিঅ'টো এতিয়া আৰম্ভ কৰিলোঁ তো আপোনালোকক মই বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই তো আজি আকৌ মই ভিডিঅ'লৈ আহিলোঁ তো মোৰ এটা সেয়াই আগতে আপোনালোকক দেখিছে মোৰ ভিডিঅ'ত যে মই ঘৰটো মোৰ আধা বনোৱা হৈ আছিলে তো আজিৰ পৰা মিস্ত্ৰী আকৌ কামত লাগি গৈছে তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি কি কাম কৰে মিস্ত্ৰীয়ে তো লগত থাকক চাই থাকক মোৰ ভিডিঅ'টো তো এয়া কাপোৰ ধুবলৈ আছে বাচন ধুবলৈ আছে তো মই কাপোৰ বাচনখিনি ধুই লওঁ এনেই মোৰ ঘৰ মোচা সাৰা আৰু চাহ পানী খোৱা বাচন ধোৱা হৈ গৈছে পূজা পাতল হৈ গৈছে মোৰ তো এয়া এইপিনে এয়া কাম কৰিবলৈ এয়া ৰিং চিং বনোৱাই আছে তো এইপিনে আজিৰ পৰা কাম ষ্টাৰ্ট হৈ গ'ল আশা কৰিছোঁ ভগৱানৰ সহায়ত মোৰ কামটো যাতে ভালে হৈ যায় ছাদটো যাতে মই ঢালিব পাৰোঁ বহুত কষ্টত আছোঁ মই বহুত মানে ৰুমটোৰ কাৰণে বহুত প্ৰব্লেম হৈ আছে মই দুটা ৰুমৰ ভিতৰতে মই কাম কৰি এনেকৈ চলিব লগা হৈছে ৰান্ধি বাঢ়ি খাই বৈ সেইটো কাৰণে ভালকৈ আপোনালোকৰ লগত ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব পৰা নাই মই সেইটো কাৰণে মই ঘৰটো কমপ্লিট হৈ গ'লে মানে আশা কৰিব আপোনালোকে ছাপোৰ্ট কৰিব চবেই মোক আশীৰ্বাদ কৰিব যাতে মই ভালে মই ছাদখন ঢালিব পাৰোঁ তো মই সেইটো কাৰণে আপোনালোকৰ লগত আজি ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো অন কৰিলোঁ তো লগত থাকক চাই থাকক ভিডিঅ'টো এয়া মিস্ত্ৰী কাম কৰি আছে 4জন আছে মিস্ত্ৰীবিলাক আজিৰ পৰা লাগিছে কামত তো বন্ধুসকলে এয়া মই মিস্ত্ৰীৰ কাৰণে চাহ বহাইছোঁ মিস্ত্ৰীক চাহ দিব লাগিব আৰু এইপিনে মই আজি আলু বেঙেনা ভাজি কৰিছোঁ আলু বেঙেনা ভাজি আজি ঘৰত বজাৰ শেষ হৈ গৈছে চব্জি বজাৰ বুলিবলৈ একোৱে নাই আলু বেঙেনাই আছিলে তো আজি আলু বেঙেনা ভাজিম ভাজিটো হৈয়ে গ'ল ক'ব গ'লে ভাজিটো আপোনালোকৰ লগতে মই বনোৱাটো শ্বেয়াৰ নকৰিলোঁ আৰু এইপিনে আছে আপোনাৰ দালি বইল কৰি ৰাখিছোঁ মচুৰ দালি বইল কৰি ৰাখিছোঁ দালিটো বনাম তো আৰু ভাত বনাম আৰু গধূলি মানে বজাৰ যাব লাগিব তো লগত থাকক ভিডিঅ'টো চাই থাকক মিস্ত্ৰীক মই চাহখিনি দি থৈ আহোঁ চাহখিনি হৈ গ'ল দেখিবলৈ গৈছে চাহখিনি হৈ গৈছে মিস্ত্ৰীক চাহ দি দিওঁ তো এয়া মই মিস্ত্ৰীক এতিয়া চাহখিনি দি থৈ আহোঁ চাহখিনি সিহঁতে খাই লওক কাম কৰি আছে সিহঁতে তো চাহখিনি দি থৈ আহোঁ লগত থাকক ভিডিঅ'টো চাই থাকক তো এয়া মই মাংসটো ভালকৈ ভাজি লৈছোঁ কালাৰটো দেখিছেনে ধুনীয়া হৈছে খাবলৈও বৰ টেষ্টি হয় এনেকৈ হাতেদি সানি পিনে এনেকৈ মাংসটো বনালে মানে দেখিব পাইছে ধুনীয়াকৈ তেলটো উঠি গৈছে মানে মোৰ মাংসটো ভাজি হৈ গৈছে এতিয়া মই জোল দিবলৈ হৈ গ'ল জোলটো দি দিম তো এয়া মই জোলটো দি দিওঁ দি দিলোঁ জোলটো এতিয়া লৰাই দিম তো মাংসত আলু কোনে খাই ভাল পায় জনাব কমেণ্টত মই কিন্তু মাংসৰ জোল আৰু আলুটোৱে খাই বৰ টেষ্টি পাওঁ মই বিৰাট ভাল পাওঁ মই মাংস খাবলৈ ইমান টেষ্ট নাপাওঁ কিন্তু মাংসৰ আলুটো আৰু জোলটো খাবলৈ যে মই ভাল পাওঁ তো মাংস মই নাখাওঁ মোৰ ল'ৰাই ভাল পায় ছোৱালীয়ে ভাল পায় তেওঁলোকে খায় তো তেওঁলোকৰ কাৰণে মই মাংসটো বনাওঁ বেছিকৈ আৰু মই সদায়ো নাখাওঁ অকল জোলটো আৰু আলু তো এয়া দেখিবলৈ পাইছে মই এয়া ৰিংবোৰ চব এনেকৈ বনাই থোৱা হৈছে এতিয়া প'ষ্টৰ কাম কৰি আছে এয়া প'ষ্টটো ঢালাই হ'ব কালি তো মই মাংসৰ আঞ্জাখন হৈ গ'ল ভাত পানী খালোঁ আমি বাচন বৰ্তন চব ধোৱা হৈ গ'ল আজৰি হৈ গ'লোঁ এতিয়া বজাৰ যাম তো বজাৰ যোৱাটো আপোনালোকৰ লগত আজি তো আজিকালি ভিডিঅ'টো এইখিনিতে